Hello everyone, welcome to my video. কি খবৰ সকলোৰে? আজি এটা বিয়াৰ ভিডিঅ' লৈ আহিছো। আসলতে বিয়াখন আছিল মোৰ এনাই ঘৰত, মোৰ ডাঙৰ মামাৰ ছোৱালী সৰু বিয়া আছিল। তাকে আপোনালোকৰ আগত দেখাম বুলি ভাবিছো। বিয়া কি কৰিলো, বিয়াত কিমান এনজয় কৰিলো, কি খালো, সকলো আপোনালোকক দেখাম। সো ভিডিঅ'টো প্লিজ শেষলৈকে চাব। আৰু মই বিয়া আগদিনাখনিয়ে গৈছিলোঁ মামাৰ ঘৰলৈ, যিহেতু বিয়াৰ আগদিনাখনি আছিল ৰখীয়া আৰু ওচৰৰ আইতাসকলে ধুনীয়াকৈ আখৈ ভাজি আছে বিয়াৰ কাৰণে, যিহেতু আখৈ লাগিবই। আৰু এয়া ছাইডতে দেখিছেনে দাদা এজনে ধুনীয়াকৈ চব্জি কাটি আছে, যিহেতু ৰখীয়াৰ খানা আছে আৰু খানাটোতো মেইন, খানা খাবই লাগিব। আৰু লগতে এয়া আইতাসকলে ধুনীয়াকৈ আখৈবিলাক ভালদৰে চাফা কৰি আছে। আৰু যিহেতু ৰখীয়া দিনাখনি আমি অলপমান মেহেন্দিও ল'লোঁ আৰু গাঁৱৰ মানুহবিলাকো ধুনীয়াকৈ নাম চাম গাবলৈ আহিছিলে। আৰু এয়া ফাইনেলি ৰখীয়াৰ খানা ৰেডি হৈ গ'ল। খুব টেষ্টি হৈছিলে খানাটো, আমি সকলোৱে খানা খালোঁ ভালদৰে। আৰু এয়া হৈছে নেক্সট দিনা, মানে বিয়াৰ দিনা ৰাতিপুৱা দৃশ্য। আমি সকলোবিলাক লগ হৈ পানী তুলিবলৈ গৈছোঁ, গাঁৱৰ গোপিনীবিলাকো গৈছে আৰু তেওঁলোকৰ লগতে গৈছোঁ। লগত আহিছে এয়া মোৰ ভণ্টি, মাহীৰ ছোৱালী। তাৰপিছত ধুনীয়াকৈ এওঁলোকে বিয়া নাম গাই গাই আহিছে, পূৰা এনজয় কৰিছে আৰু ময়ো পূৰা ফূৰ্তি কৰিলোঁ আৰু দেই বিয়া বুলি। আৰু লগতে ওচৰৰ এনাই আৰু মামীসকলেও ধুনীয়াকৈ নাচিছে, পূৰা নাম গাই গাই তেওঁলোকে এনজয় কৰিছে বহুত। এয়া অকণমান দেখাই দিছোঁ। তাৰ পাছতে এয়া কইনাক গা ধুৱাবলৈ ৰেডি কৰিছে আৰু ভিতৰৰ পৰা কইনাক আনিলে আৰু এয়া আগে আগে গৈছে মোৰ এনাই, মানে কইনাৰ আইতা, আৰু পিছত মোৰ এয়া সৰু মামী আৰু মামীৰ একেবাৰে টিকলু ছোৱালী, তাইও মানে গা ধুৱাবৰ কাৰণে গৈছে আৰু কইনাক গা ধোৱাৰ পাছতে এয়া কইনাক সজাবৰ কাৰণে ৰভাৰ তলিলৈ অনা হ'ল আৰু তাইৰ ওচৰৰ বায়েকসকলে ধুনীয়াকৈ তাইক চাদৰ মেখেলা পিন্ধাই একদম ধুনীয়াকৈ সজাই দিছে। আৰু এয়া হৈছে মোৰ মা হৈছে মানে কইনাৰ ডাঙৰ আপায়েক। মায়ে কিবা কিবি নিয়ম এয়া কৰিছে কইনাৰ লগত আৰু যিটো গিফ্ট দিছিলে মায়ে সেইটো ধুনীয়াকৈ পিন্ধাই দিছে। তাই পূৰা হেপ্পী মানে, আৰু ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধিব পাইছে, গিফ্ট ল'ব পাইছে আৰু একেবাৰে সৰু ছোৱালী। আৰু আমাৰো কইনাৰ লগত ফটো ছেশ্যন কৰা হ'ল, লগতে আমিও নিজে অলপ কিবা কিবি ফটো মাৰিলোঁ, মোৰ মাহীৰ ছোৱালী আৰু এজনী মাহী, ধুনীয়াকৈ ফটো মাৰিলোঁ। তাৰপিছতে এয়া বিয়াৰ খানাৰ দৃশ্য। আমি সকলোৱে লগ হৈ ভালদৰে খানা খালোঁ, মাছ মাংস চব্জি পূৰা ভালদৰে খালোঁ আৰু বহুত দিনৰ মূৰত এনেকৈ বিয়া এখন খাব পাইছোঁ। আৰু যিহেতু ঘৰৰ বিয়া অলপমান ফূৰ্তি কৰিছোঁৱেই। আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। মোৰ ভিডিঅ'টো যদি চাই ভাল পালে লাইক এণ্ড কমেণ্ট কৰিব, এণ্ড চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। বাই।